हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल मानस ब्लॉग। तो बहुत दिन हल माने बहुत माहे हल मैं आपलोगों एटा भिडिओ দিব পৰা নাই। तो क्यों भिडिओ दिया নাই कि कारण भिडिओ दिया নাই नेक्स्ट पिछर भिडिओ मैं कम क्यों इमान दिन भिडिओ दिया নাই प्राय এবছৰ হল থাকে এবছৰ হল मैं भिडिओ दिया নাই। तो ভাবিছো আকৌ তাৰ আগতে কৈ দিম আপোনালোকক যে মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ যে মই ভাড়া ৰুম এটাত থাকোঁ নহয় আগতে আছিলোঁ ভাড়া ৰুম এটাত। তো লকডাউনৰ কাৰণে মই এতিয়া ভাড়া ৰুমটো বাদ দি আহিলোঁ। তো ভাড়া ৰুমটো এৰি আহি মানে ঘৰতে আহিলোঁ দিয়কচোন। ভাড়া ৰুমটো এই ঘৰত আহিলোঁ। ঘৰত আহি পেলাই মোৰ বস্তুবিলাক মানে থ'বলৈ জেগা নাই, ইমান বস্তু কিতাপ পত্ৰ কিবা কিবি আৰু এই ৰুমটোৰো অৱস্থা নোহোৱা হৈ আছিলে। তাৰ ৰুমটো ঠিক কৰিলোঁ। তো ঠিক কৰোঁতে এতিয়া মই ব্লগ নবনালোঁ মানে কেইটামান ক্লিপ আছে আপোনালোকক তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। ৰ'ব এইখিনিতে আপোনালোকক কৈ দিওঁ এইটো ভিডিঅ'ৰ পিছত মানে নেক্সট যিটো ভিডিঅ' আহিব সেই ভিডিঅ'টো এটা ধামাকা আনবক্সিং হ'ব। তো কি আনবক্সিং কৰোঁ এতিয়া নকওঁ, নেক্সট ভিডিঅ'টোতে আপোনালোকে চাই ল'ব। তো বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকক কৈ দিওঁ মই চাহ তাহ খাই উঠিলোঁ। মানে মোৰ গ্ৰিলখন মানে মই থকা ৰুমটোত এই গ্ৰিলখন বহুত লেতেৰা আছে। তো এইখন অলপ চাফা কৰোঁ বুলি ভাবিছোঁ আজি। চাফা কৰিলেও আপোনালোকে চাই থাককচোন কি কৰোঁ আজি। তো এয়া মোৰ ৰং কৰি হৈ গ'ল। অলপ চাফা দেখিছে ৰং কৰাৰ কাৰণে। এয়া ৰুম এৰি অহা দিনাখনৰ ফটো। তো এই কিতাপবোৰ এই বুক চেলটোতে মই এতিয়া থৈ দিম। ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই। যোৱা ফেব্ৰুৱাৰী মাহত আমি কলেজৰ তৰফৰ পৰা চান্দুবিলৈ গৈছিলোঁ। তাৰে কেইখনমান ফটো আৰু সৰু ভিডিঅ' ক্লিপ এটা উপভোগ কৰোঁ। ধন্যবাদ।
কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু লগত থকা বেল আইকনটো টিপি অল কৰি দিব। ধন্যবাদ আৰু আনবক্সিং ভিডিঅ'টো কিন্তু একেবাৰে নাপাহৰিব।